যিবিলাক মানে বন্ধু বান্ধৱ আছিল আৰু যিহেতু মানে মোৰ শিক্ষিত মানুহবিলাক আছিল মোৰ অতি মোৰ অন্তৰৰ মই একেলগতে বহিছিলোঁ একেলগতে আমি আগৰ পৰাই BPF জন্ম দিছিলোঁ আমাৰ মাননীয় ৰেৱৰীয়া নাৰ্জাৰী তেওঁক সকলো সময়তে পূৰা সহায় কৰিছিল আৰু তেওঁ পূৰা মই মানে সিহঁতে মোক ভাল পাইছিল আৰু আমাৰ ছাৰে অহাৰ পিছত ময়ো থাকিব নোৱাৰিলোঁ আজি ৰেৱৰীয়া ছাৰৰ অহাৰ পিছত মই ভাঙি চুৰি আহিলোঁ আৰু খুব ভাল লাগিছে মই UPPLত সেইকাৰণে জইন কৰিলোঁ। আপোনাৰ নাম কি? মহম্মদ নুৰুল ইছলাম। গাঁৱৰ নাম? নংমন বাজুগাঁও। আপুনি কোন দলত আছিলে? মই আছিলোঁ BPF দলত মেম্বাৰ হিচাপে আৰু মেম্বাৰ হিচাপে কাম কৰিছিলোঁ আৰু মই BPFৰ প্ৰাইমেৰীৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে মই দায়িত্ব লৈছিলোঁ। কোন প্ৰাইমাৰী? মাটিয়া BCDC প্ৰাইমেৰীত। আপুনি আজি কোন দলত যোগদান কৰিলে? মই আজি UPPLত দলত যোগদান কৰিলোঁ। কিয় যোগদান কৰিলে? মই এইকাৰণে যোগদান কৰিলোঁ সিহঁতে 17 বছৰ মই তেওঁৰ লগত আছিলোঁ কিন্তু সকলো ঠাইৰ পৰা মোৰ ভাল লগা নাই সিহঁতৰ ব্যৱহাৰবিলাক ভাল লগা নাই আৰু সিহঁতৰ যিবিলাক হাই আৰু ল' শ্ৰেণীৰ মানুহবিলাকৰ লগত মোৰ একেবাৰে সম্পৰ্ক নাছিল মোক কোনো ধৰণৰ সা সুবিধা দিয়া নাছিল আৰু সিহঁতৰ মোৰ কোনো ধৰণৰ মানে ব্যৱহাৰ মোৰ পচন্দ নাছিল আৰু মানে একেবাৰে ভাল লগা নাছিল। আজি UPPLত ভাল লগাৰ পিছত মই নিজেই মানে অতি আনন্দিত হৈ ইয়াত মই UPPLত জইন কৰিলোঁ। কিমানজন জইন কৰিছে? আমাৰ ইয়াত কিমানজন হ'ব আইডিয়া মানে 27,000 ধৰক।